Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। মোৰ অন্য এটি ভ্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহি আছোঁ খুৰাৰ ঘৰত। আপোনালোকে এটা বস্তু দেখাবলৈ আহি আছোঁ। চাই যাওক। কেলে কান দি আছ কচোন? এনে ক না। এনে হেই টংকলু। কি কৰিলে? দাদা চা। কোনটি? মাৰিলে। ইয়া চকই দুটা মাৰি দিছে। কি চকই? নানি। লিজা দই। হাই। বটিজি। আহি আছোঁ এতিয়া। খুৰাৰ মানে মোৰ এওঁৰ খুৰা হয় আৰু খুৰাৰ বাৰীখন দেখাবলৈ আহি আছোঁ। বাৰীত ইমান ধুনীয়াকৈ মানে খেতি কৰে ন খুৰাই। আৰু খুৰা আমি ধেমাজিৰ হয় ন, ধেমাজিৰ শ্ৰেষ্ঠ খেতিয়কো হয় মানে। আৰু খুৰাই এনেকুৱা ধুনীয়া পদ্ধতিৰে মাছ পুহিছে, আপোনালোকক মই সেইটো পদ্ধতি দেখাব বিচাৰিছোঁ। আপোনালোকে মানে সংস্থাপন পাবলৈ মানুহে আজিকালি যে অকল চাকৰিয়ে লাগিব, যে চৰকাৰী চাকৰিয়ে পাব লাগিব, সেইটো নহয়। এইবিলাক খেতি কৰিও মানুহে বহুত ধুনীয়াকৈ মানে চলিব পাৰে আৰু দেখাম আপোনালোকক দেই। চাওক পুখুৰী, ইয়াতো কাৱৈ মাছ পুহিছে আৰু ইয়াত বৰ্তমান পোনা আছে নেকি, পিটপিটাই আছে দেখিছেনে? দেখাম দেই জুম কৰি। চব কাৱৈ মাছৰ পোনা হয় এইবিলাক। আৰু ইয়াৰ পৰা হাজাৰ হাজাৰ পোনা খুৰাই বিক্ৰী কৰে। পানীখিনি একেবাৰে কম আছে, পূৰা এআঁঠুমানহে পানী আছে। আৰু তলত এইটো দেখিছেনে, এইটো টিৰপাল দি থৈছে। টিৰপাল দি মানে ইয়াত অলপ বোকা দিছে, বোকা দি পেলাই মেটেকা চেটেকা দি পানী এআঁঠুমানহে আছে, বেছি পানী নাই। আপোনালোকৰ ঘৰত যদি পুখুৰী খান্দিবলৈ জেগা নাই, তেতিয়া এনেকুৱা পদ্ধতিৰে মাছ পুহিব পাৰে। এইখিনি পোনাখিনি আৰু শুন, এইটো কি আছে শুন? শুন, কাৱৈ মাছ। এইটো শিঙি মাছ আছিলে চাগে আগতে। পূৰা পিটপিটাই আছে মাছ, দেখিছে এইবিলাক। এতিয়া বেছি ডাঙৰ হোৱা নাই মাছবিলাক, ডাঙৰ হ'লে ধুনীয়াকৈ ওলাই আহে ওপৰলৈ। পানী অকণমানহে আছে দেখিছেনে? নামি দিয়াহেঁতেন গম পালেহেঁতেন। আৰু ইয়াৰ কাণতে দেখিছে কি ধুনীয়াকৈ পাণ খেতি কৰিছে। এয়া কুঁহিয়া আছে, এয়া ভেন্দি, আৰু ছাইডত সেইবিলাক নেমু, পূৰা নেমু গছ। নেমু এইবিলাক দেখিছে, গোটেই নেমুৰ বাৰী হয় এখন। আৰু ইয়াৰ মাজত এনেকুৱা ধুনীয়াকৈ এটা পুখুৰী নিচিনা খান্দি থৈছে নহয়। চাওক, এই গোটেই কাৱৈ মাছ আছে। মই ইয়াত নামিব পৰাহেঁতেন ধুনীয়াকৈ দেখাব পাৰিলোঁহেঁতেন। সেয়া নামিবলৈ ব্যৱস্থা নাই যে। সেয়া পূৰা পিটপিটাই আছে মাছ। ওপৰলৈ আহে কেতিয়াবা। সেইজনী মানে হাজাৰ হাজাৰ আছে আৰু মাছ। যেতিয়া কাৱৈ মাছ ডাঙৰ হ'ব তেতিয়া মই এটা ভিডিঅ' কৰিম বাৰু। এনেকুৱা ধুনীয়াকৈ হ'ব, গোটেই মই দীঘলকৈ দেখাই দিছোঁ। নেমুৰ দেখিছেনে? এইফালে নেমুৰ আছে, এইফালে নেমুৰ আছে, মাজতহে এইটো দীঘলকৈ। বেছি দও নহয় আকৌ, এআঁঠুমানেই হ'ব পানী। পূৰা মাছ, ইমান ধুনীয়াকৈ মানে এওঁ খেতিবিলাক কৰে নহয়। গোটেই নেমু আৰু বহুত কিবা কিবি খেতি আছিলে বাৰু। ছিজন মানে যিটো টাইমত যিটো বস্তু হয় আৰু সেইটো চব খেতিয়ে কৰে। এনেকুৱা ধুনীয়া, কিবা পৰিৱেশটোৱে ভাল লাগে মানে ইয়ালৈ আহিলে। এইফালে চুম, এইফালে মুগা খেতি কৰে, মুগা চুম গছ আছে, এইবিলাক চুম গছ, মুগা চুমনি চব খেতিয়ে কৰে আৰু। অকল মাছ বা শাক পাচলিয়ে কৰে তেনেকুৱা নহয়। ইয়াত দেখিছেনে গাহৰি,
একদম এইটো এটা আৰু দেখাম ৰ'ব। এইটো এটা পুৰা গজিন্দ, এইটো এটা, এইটো এটা, আৰু আছে ৰ'ব, আৰু এইকেইটা নিজে ঘৰতে পোৱালিও দিয়ে আৰু ঘৰতে ধুনীয়াকৈ পোহে আৰু এনেকৈ। কি ধুনীয়াকৈ গোটেই বাৰীখন দেখাই দিম ৰ'ব। ইয়াতো মাছ আছে, বহুত ধুনীয়াকৈ খেতি কৰে। এইটো এটা মাছৰ, ৰ'ব দেখাম। এয়া এইটো কি মাছ খুৰী? অঁ খুৰীদেউ, এইটো কি মাছ? এইটো কি মাছ? অঁ অঁ, চব কাৱৈ আছে ন এতিয়া? এইবিলাক খেতি কৰিও মানুহে বহুত ধুনীয়াকৈ জীৱনটো মানে খাই বৈ চলি মেলি থাকিব পাৰে আৰু। কিন্তু কিছুমান মানুহে অকল চাকৰি পিছত ঘূৰোঁতে ঘূৰোঁতে একোৱেই নহয়গৈ লাষ্টত। সেইটো কাৰণে মই ভাবোঁ অকল চাকৰি পিছতে দৌৰাতকৈ এইবিলাক কৰিও মানুহে চাব লাগে। চাকৰি কৰিলে বুলি যে অকল চাকৰিতে লাগি থাকিব লাগে সেইটোও নহয়, ঘৰত এইবিলাক খেতি কৰিও বহুত ধুনীয়াকৈ খাব পাৰে, বিকিব পাৰে। কি ধুনীয়া দেখিলেনে? আমি বজাৰৰ পৰা প্ৰায় কম চব্জিয়ে কিনো, ইয়াতে সৰহভাগ চব্জি ইয়াৰ পৰাই আমি লৈ যাওঁ। আৰু কি জানেনে, বজাৰৰ সাৰ দিয়া চব্জিবিলাকতকৈ এয়া গোবৰ সাৰত মানে খুৰাই গোবৰ সাৰ দি পেলাই ইমান ধুনীয়াকৈ খেতি কৰে। তাতকৈ ইয়াৰ পৰাই লৈ যাওঁ আৰু ইয়াতে নি ধুনীয়াকৈ খাওঁ আমি। পাৰিলে আপোনালোকেও এনেকৈ ধুনীয়াকৈ ঘৰতে খেতি কৰি এনেকৈ খাব। তেতিয়া মানে কি আৰু সাৰটো, ৰাসায়নিক সাৰটো অলপ কমকৈ পাব। মানে আদা খেতি দেখিছে কি ধুনীয়াকৈ কৰিছে আদা খেতি। ইফালেও বহুত কিবাকিবি খেতি আছে আৰু দূৰলৈ নাযাওঁ আৰু। ঘৰ আহি পাই গ'লোহি। ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।